এগেইনষ্টত কোনো লিগেল একশ্যন লোৱাটো নিবিচাৰে নহ'লে মই তাইক বৰবাদ কৰি দিলোহেঁতেন আপোনাৰ কিবা মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে নেকি মই জনাত ৰিয়া ভাল ছোৱালী তাইৰ লগত যি তিনিটা মিউজিক এলবাম বনালা সেই মিউজিক এলবাম কেইটাৰ মিউজিক কম্প'জাৰ আৰু লিৰিচিষ্ট কোন আছিলে কি হ'ল উত্তৰটো দিবলৈ ইমান সময় লাগিল যে নাজানো বুলি নকবা মোৰ বিশ্বাস নহ'ব নাই সঁচা কথা কৈ অশোক গিলৰ লগত বেয়া হ'ব নোৱাৰি মানুহজনৰ বহুত হাই লেভেললৈকে কণ্টেক্ট আছে নাই মই জানো কোনে কৰিছিলে কিন্তু ল'ৰাটো নতুন আছিলতো নামটো পাহৰি গ'লো ৰাহুল ৰিয়াৰ এসময়ৰ বয়ফ্ৰেণ্ড য়েছ 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 হয় 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 ঠিকেই কৈছে কিন্তু তাৰ পাছত ল'ৰাটো মাৰ্কেটৰ পৰা নাইকিয়া হৈ গ'ল যে ল'ৰাৰ লগত যিখিনি অন্যায় হৈছে আৰু তাৰ পাছত যিখিনি মানুহ লাগি আছে সেই প্ৰতিজন মানুহেই তাৰ মূল্য দিব লাগিব এই অশোক গিলে কাকো সোধাই নেৰে বৰ্ণা আকৌ কিবা লাগিল নেকি তই মোৰ মা হয় নহয় মোৰ দেউতা হয় মোৰ গাৰ্জিয়ান হয় তই নহয়তো তেনেহ'লে জোখতকৈ বেছি আঁঠুটো খৰচ নকৰিবি এই আঁঠুটো মানে তোৰ মগজটোতো বাই দেৱে আঁঠুতে আছে হাঁহি দেখুৱাব আহিছে ভাবিছে মই মাতিম চিনিয়ে পোৱা নাই ৰদালি বৰঠাকুৰক ভালে আছা ৰদালি বহুত দিন ক্লাছ মিছ হৈ গ'ল ন ফাৰ্ষ্ট ছেমিষ্টাৰৰ এক্সাম পালেহিয়ে 10 দিনহে আছে কভাৰ কৰিব পাৰিবা এক্সাম দিবলৈ চোন মনে যোৱা নাই সেইটো আকৌ কি কথা নোটছবোৰ দিম নহয় মই যোগাৰ কৰি তুমি একেদিন পঢ়া চোকা ছোৱালী যিহেতু পাৰিবাই কেনেকৈ বুজাম এতিয়া মই মানুহবোৰক একো এটা পঢ়িবলৈ মনে নোযোৱা হৈ থাকিল দেখোন ৰদালি হা কি হ'ল কি ভাবিছা তিনিমাহ হৈ গ'ল পিকুৰ এক্সিডেণ্ট হোৱা আৰু এতিয়ালৈকে একো ইম্প্ৰুভমেণ্ট দেখা নাই তুমি মোক কৈছা ধৈৰ্য ধৰিবলৈ আৰে নিনি সকলোৱে চেষ্টা কৰি আছে তাক ভাল কৰি তুলিবলৈ এইখিনি সময়ত ধৈৰ্য ধৰাৰ বাহিৰে আন কিবা উপায় আছে জানো ময়ো যাম মাৰ লগত মোৰ টিকট কৰি দিয়া মাৰ লগত তুমিও যাবলৈ ওলালে মাটোৱে সন্দেহ কৰিব নিনি কৰিবলৈ দিয়া গৌতম প্ৰত্যেকবাৰে মই মাটোৰ কথা ভাবি থাকিব নোৱাৰোঁ মই মোৰ নিজৰ ভাইটিৰ কথাও ভাবিব লাগিব ন এবাৰ মোৰ ঠাইত থিয় হৈ কথাবোৰ ভাবিবা নিনিয়ে ঠিকে কৈছে বোন ৰোহিণীক অকলে পঠিয়াব নালাগে নিনিও যাওক লগত নহ'লে তয়ো গুচি যা সঞ্জয় ভিন্দুৱে অন্তত অলপ সাহস পাব কিন্তু মা এইখিনি সময়ত তোমালোকক অকলে এৰি থৈ যাওঁ জানো অকলে কেনেকৈ হলো ধুন মাতো আৰু মই আমি তিনিজনকৈ মানুহ আছোৱেই দেখোন কিন্তু মাতোক কি বুলি ক'ম মা তোৰ অফিচৰ কামত গৈ আছ বুলি কৈ দিলেই হ'লচোন অশোক গিলে মোৰ বাৰ গানটো চিনেমাখনৰ পৰা উলিয়াই দিছে ইম্পচিবল অশোক গিল পাৱাৰফুল মানুহ বুজিছো কিন্তু তেখেতৰ হাত ইমানো দীঘল নহয় যে বলিউডৰ চিনেমা এখনৰ পৰা তোমাৰ বাৰ গানটো উলিয়াই দিব তুমি তেন্তে তেখেতক আণ্ডাৰ এষ্টিমেট কৰিছা সমীৰ প্ৰডিউচাৰৰ লগত তেখেতৰ বহুত ভাল আৰু পুৰণি বন্ধুত্ব তেন্তে কি কৰিম বুলি ভাবিছা ব্ৰেক আপ
তোমাৰ লগত হোৱাট ননচেন্স পূৰ্ণা প্লিজ তুমিতো জানাই মোৰ তোমাক কিমান ভাল লাগে আগৰে পৰাই কেৱল ৰিয়াবাৰ কাৰণে মোৰ নিজৰ মনটো সদায় বান্ধি ৰাখিলোঁ সদায় বুজাই ৰাখিলোঁ মোৰ ফিলিংছবোৰ কণ্ট্ৰল কৰি ৰাখিলোঁ কিন্তু এতিয়াতো পাও নাই তোমাৰ লাইফত বৌ পেকিং কৰি হ'ল কিবা ক'বা নাই পৰীক্ষা নথকা হ'লে তুমিও আমাৰ লগতে যাব পাৰিলাহেঁতেন মনটোও ভাল লাগিলেহেঁতেন নতুন ঠাই নতুন পৰিৱেশ বৌ বস্তু এটা দিম মাষ্টৰৰ কাৰণে বেয়া নোপোৱা যদি লৈ যাবা নেকি কি বস্তু বৌ বস্তু এটা দিম মাষ্টৰৰ কাৰণে বেয়া নোপোৱা যদি লৈ যাবা নেকি কি বস্তু মোৰ ফেয়াৰৱেল গিফ্টটো ক'ত নিদিয়ে নেকি অঁ মানে সঁচাকৈ অনা নাই ন একো অনা নাই সেইটো সঁচা কিন্তু একো নিদিয়াকৈও নাযাওঁ এইটো লোৱা এইটো তুমি ফাৰ্ষ্ট পজিশ্যন পোৱাৰ কাৰণে দেউতাই দিছিল লেটেষ্ট মডেল পাগল হ'লা নেকি এইটো মোক কিয় দি আছা তেতিয়াহ'লে শুনা ইমান দামী গিফ্ট তুমি যেতিয়া নিজে উপাৰ্জন কৰি দিবা তেতিয়াহে ল'ম এইটো মই উপাৰ্জন কৰিয়ে লোৱা এনেই লোৱা নাই নহয় মোৰ জীৱনৰ প্ৰথম উপাৰ্জন কিমান মৰমৰ হ'ব বুজি চাই চাগে তাৰ মানে মই তোমাৰ তাতোকৈ বেছি মৰমৰ নিজৰ ইমান মৰমৰ বস্তু এটা মোক যেতিয়া অনায়াসে দিব পাৰিছা মই কিমান মৰমৰ হ'ম ঐ কি হ'ল ইমান চেণ্টি মুড দি আছা যে নালাগে যদি কোৱা এইটো কিন্তু ওৱান টাইম অফাৰ দেই ঠিক আছে দিব খুজিছা যিহেতু ল'ম পিছে তুমি কি ইউজ কৰিবা তোমাৰটো দিয়া দিয়া চিম খোলা আৰে মোৰটো দিম বুলি তোমাক কোনে ক'লে দুটাকৈ ফোন তুমি কি কৰিবা পঞ্চানো তোমাৰ 10 জনী গাৰ্লফ্ৰেণ্ড আছে চাওঁ দিয়া ৰ'দ আৰে আৰে আইতা ডেঞ্জাৰ মানুহ দেখোন তুমি ইমান পা অলংকাৰ যে কেনেবাকৈ আশ্ৰিক ফুলন দেৱী তুমি নাছিলাতো সঁচা কথা কোৱাচোন হেই চুপ থাক এইবোৰ আইতাৰ বিয়াৰ সময়ৰ গহনা
আইতাৰ দেউতাকজন বোলে 17 নে 18খন গাঁৱৰ মালিক আছিল খানদানী মানুহ বুজিছ বেঙি মনে মনে থাকচোন কি আইতা নতুন ককা চাইছা নেকি আমালৈ আঙুঠি বাছি দিব লাগে হেই বদমাছটো এইটো পলিচ কৰিবলৈ দিছো মাতুৰ বিয়াত লাগিব নহয় তেনেহ'লে আঙুঠিটো মই পচন্দ কৰিম তেখেতেও গম পাব লাগিব ন ৰদালি বৰঠাকুৰৰ চইচ কিমান ভাল এক্সাইটমেণ্ট চাচোন এজনী আৰু বিয়ে পঢ়ি আছ প্ৰথমতে পঢ়া শুনাত মন দে পিছত বিয়াৰ কথা ভাবিবি এইটো পাই গ'লো এইটো মই তেখেতক এংগেজমেণ্টত পিন্ধাম এইটো মোৰ বৰ মৰমৰ আঙুঠি মই মেট্ৰিক পাছ কৰোঁতে পিতায়ে দিয়া প্ৰথম আঙুঠি নহ'লে মই বেলেগ এটা চাই লওঁ নালাগে এইটো তোৰে কিন্তু তই যাক দিয় বহুত ভাবি চিন্তি দিবি দেই এই বিশেষ আঙুঠিটো বিশেষজনৰ বাবেহে বুজিলি নহয় এইটো তাক দিবা আৰু লগতে এইটোও ক'বা যে মই তাক বেয়া পাই আছোঁ কম বাৰু বেয়া পাবলগীয়া কাম কৰিছেও বাৰু সি গৈ পাই মই তাৰ কাণত ধৰিম তুমি চিন্তা নকৰিবা পাৰিলে তাক পিটিবাও বৰ বেছি লেবেল হৈছে গুড নাইট গুড নাইট কি হয় বাৰু মোৰ মাজে মাজে কিয় ইমান বেয়া চিন্তা কৰিবলৈ ল'ম তাই বেচেৰি নিজেই ইমান কষ্টত আছে ভাইটিৰ লগত যি হৈছে যি হৈ আছে তাৰ বাবে ৰোদালি কিয় দায়ী হ'ব এই অন্ধবিশ্বাসবোৰক মই মোৰ মনৰ পৰা দূৰ কৰিব লাগিব নাই জানানে নুঠাই বাদ দিয়া আমি কিবা বেলেগ উপায় ভাবিম ৰবাচোন উঠাব কাটি দিছে হ'ল শান্তি ৰবা না এবাৰ লাষ্ট ট্ৰাই কৰোঁ প্লিজ